চাওঁতে চাওঁতে ADRE পৰীক্ষাৰ দুটা পৰীক্ষা আমি পাৰ কৰিলো। এতিয়া শেষ পৰীক্ষাটো অহা 27 অক্টোবৰত অনুষ্ঠিত হ'ব, দীপাৱলীৰ আগতে। 27 তাৰিখৰ যিটো পৰীক্ষা, চতুৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ দুটা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে দুইবেলা পৰীক্ষা দিব। যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ তেওঁলোকে এটা পৰীক্ষাত বহিব আৰু যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিকতকৈ তলত তেওঁলোকৰ বাবেও এটা পৰীক্ষা অনুষ্ঠিত হ'ব। মোক সেৱাই জনোৱা মতে প্ৰথম যিটো আগবেলাত 8,27,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব আৰু পিছবেলা 5,52,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব। মই আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছো আৰু পৰীক্ষাৰ্থীসকলক আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ আৰু সুবিধা দিম, তাক মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো। যিখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ পিছত সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব। OMR চিট আপোনালোকে আবেদন কৰি